হাই হাই শ্বেয়াৰ কৰিব লৈছোঁ Hello everyone, welcome back to my YouTube channel. যিসকলে মোৰ চেনেলটোলৈ আজি নতুনকৈ আহিছে তেওঁলোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু যিসকলে মোৰ চেনেলটো আগৰ পৰাই চাই আছে তেওঁলোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। আই হোপ আপোনালোক সকলোৱে ভাল আৰু আজি মই শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ আপোনালোকৰ সৈতে এটা ৰেচিপি ম'ম' ৰেচিপিটো চবেই জানেই বাৰু, কিন্তু মই কেনেকৈ কি কৰোঁ কেনেকৈ বনাম সেইখিনি শ্বেয়াৰ কৰিম আপোনালোকৰ সৈতে উইথআউট ম'ম' ষ্টিমাৰ, কাৰণ সকলোৰে ঘৰত ম'ম' ষ্টিমাৰ নাথাকে, কিন্তু যোগাৰ কৰিম আমি যোগাৰ কৰি পেলাই বনাম আৰু চাই থাকিব আপোনালোকে ভিডিঅ'টো। কিন্তু তাৰে আগতে মই এটা বস্তু দেখাম আপোনালোকক। একচুৱেলি আমাৰ মাৰ ৰিচেণ্টলি এটা চখ হৈছেগৈ ফুলৰ বাগিচা পতা, গাৰ্ডেনিঙৰ চখ নতুনকৈ লাগিছে মানে মাৰ, আৰু যিবিলাক তাৰে ফ্লাৱাৰ ফাৰ্ষ্ট থাকে, যিবিলাক ফুলৰ টাব থাকে সেইবিলাক মায়ে ঘৰত সকলোবোৰ নিজে বনাইছে। মই সেইখিনি জাষ্ট দেখাই ল'ম আপোনালোকে ভিডিঅ'টো চাই থাকিব। ৰেচিপিটো আছে বাৰু, ৰেচিপিটোও জনাম আৰু সেইখিনি মই দেখাই ল'ম আপোনালোকক। আৰু এয়া মায়ে পুৰা কামত লাগি আছে, মই দেখাই আছোঁ আপোনালোকক। এইটো বনি আছে এনেকৈ মানে কাপোৰ লয় এখন, তাৰপিছত কাপোৰত কি কৰে মা, এইটো চিমেণ্ট লগাই দিয়ে ওপৰত, আৰু এয়া এইটো মানে বালি শিলো দিয়া সৰু শিল আচ্ছা, এইটো বনাই লয় এনেকৈ মিশ্ৰণটো বনাই লয় আগত, মানে শুকাইছে গৈ এইবিলাকো বনাইছিলে, এইটো শুকাই গ'ল। ইয়াত মানে কালাৰ দিব মায়ে, কালাৰ দিলে কেনেকুৱা হয় মই দেখাম বাৰু, কেইটামান বনাই থোৱা আছে আগত, মই দেখাই দিম আপোনালোক। এইবিলাক যে দেখিছে আপোনালোকে এইবিলাকো চব মায়ে বনাইছে, ইমান ধুনীয়াকৈ বনাইছে আৰু বহুত মজবুত হয় বস্তুটো, বাহিৰত এনেকৈ ৰাখিলে একো নহয়, বহুত মজবুত হয়। আৰু সেয়া ফুল ৰুইছে মায়ে, এইবিলাক চব মায়ে বনাইছে নিজেই ঘৰত। এইবিলাক আৰু আছে মই দেখাম আপোনালোক। এইবিলাক হৈছেগৈ বনোৱা, মই পেলাই ইয়াত ধুনীয়াকৈ কালাৰ কৰিছে মায়ে, দেখিবলৈ বহুত ধুনীয়া লাগে এয়া। আৰু আজিকালি কি হৈছে, আজিকালি আমাৰ ঘৰত যোনে সেই চবে সুধে আৰু ক'ৰ পৰা লৈ থাকি, কিন্তু এইবিলাক চব মায়ে ঘৰতে বনাইছে। আৰু তাৰপিছত এয়া ফুলৰ গছবিলাক এনেকৈ ৰুই দিছে, ধুনীয়া লাগে দেখিবলৈ। আৰু আছে কেইটামান বনি আছে, মায়ে বনাই আছে বৰ্তমান, সেইকেইটাও হ'লে মানে কালাৰ কৰিব আৰু ইয়াত ৰাখিব এনেকৈ বেলকনিত, ধুনীয়া লাগে দেখিবলৈ। এয়া সৰু সুৰা বাগিচা আমাৰ মাৰ এখন এনেকৈ ধুনীয়াকৈ সজাই ৰাখিছে। আৰু এয়া মাৰ সৰু গাৰ্ডেনখন মই দেখাই দিলোঁ আপোনালোকক। ঠাই কম হয় তথাপিও মায়ে এনেকৈ সৰু হ'লেও সজাই ৰাখিছে আৰু ঘৰৰ আগফালখন। আৰু বনি আছে তাত নতুনকৈ কেইটামান, সেইকেইটা হ'লে আকৌ নতুনকৈ ফুল লগাব তাত মায়ে সময় মিলাই কেনে, ঘৰৰ কামো থাকে বাকী, আজৰি টাইমখিনিত এয়া কাম কৰে মায়ে, কাম কৰি পেলাই এনেকৈ সজাই ৰাখিছে আৰু ধুনীয়াকৈ। মই আমাৰ মাৰ সৰু গাৰ্ডেনখন দেখালেও, এতিয়া বলক ম'ম'টো বনাই লওঁ। আৰু আমাৰ ঘৰত যিহেতু ম'ম' ষ্টিমাৰ নাই, যদি আপোনালোকৰ ঘৰত এনেকুৱা কুকাৰ আছে ইয়াতো বনাব পাৰিব। ইয়াতে ম'ম'কেইটা ইয়াত দি পেলাই তলত এটা যিটো পাত্ৰ থাকে ইয়াত চুপটো দিব পাৰিব, আৰু ইয়াতে ম'ম'কেইটা দি এইখন ঢাকি দিলে হৈ যাব আৰু ম'ম'। কিন্তু মই এইটোত নবনাওঁ কাৰণ সকলোৰে ঘৰত এইটো নাথাকিবও পাৰে, কিন্তু তাৰে এটা দুচৰা যোগাৰো মই কৰিছোঁ। এনেকুৱা সেইটো কুকাৰ নহ'লেও এনেকুৱা পাত্ৰ নিশ্চয় সকলোৰে ঘৰত আছে। এয়া এটা চিলভাৰৰ খৰাহী, নহ'লে বা এনেকুৱা ষ্টীলৰ হ'লেও চলি যাব এইটো। আৰু এনেকুৱা ষ্টীলৰ পাত্ৰ এটা, চুপখিনি মই ইয়াতে দিম। আপোনালোকৰ ঘৰত যদি এনেকুৱা পাত্ৰ নাই তেন আপোনালোকে কেৰাহীটো দিব পাৰে। আৰু ইয়াত মই ম'ম'কেইটা দিম, ম'ম'কেইটা দি পেলাই ইয়াত ষ্টীলৰ কাঁহী এখনেৰে ঢাকি দিম, ধুনীয়াকৈ হৈ যাব। তেতিয়াহ'লে ব'লক ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে এনেকৈ ময়দা অকণমান মঠি পেলাই ঢাকি থৈ দিম আধা ঘণ্টামানৰ কাৰণে। বাকী ষ্টাফিংখিনি মই ৰেডি কৰি ল'ম। প্ৰথমতে মই ম'ম' ষ্টাফিংখিনি ৰেডি কৰি লওঁ, তাৰ কাৰণে লাগিব আমাক, মই এনেকৈ ৰেডি কৰাই ৰাখিছোঁ। এয়া আছে বন্ধাকবিৰ পাত, পিঁয়াজৰ পাত, আৰু চিকেন মই এনেকৈ বইল কৰি পেলাই সৰু সৰুকৈ কাটি লৈছোঁ, পিঁয়াজো কাটি লৈছোঁ এনেকৈ সৰু সৰুকৈ। ইপিনে আছে আপোনাৰ ধনিয়া, আদা, তাৰপিছত এয়া জলকীয়া সৰু সৰুকৈ কাটি লৈছোঁ, আপোনালোকে বেছিও দিব পাৰে বেছি খালে। আৰু এতিয়া মই এইখিনি অকণমান ভাজি ল'ম, বেছিকৈ নাভাজোঁ কাৰণ বইল কৰা হয় চিকেনখিনি, আৰু ভেজিটেবলখিনিৰো কেঁচা গোন্ধটো যোৱাকৈ খালি অলপমান লৰাই ল'ম মই কেৰাহীত দি পেলাই, কাৰণ ইয়াক আকৌ এবাৰ ভাপত সিজোৱা হ'বই, সেইটো কাৰণে। আৰু অলপমান মছলা দি পেলাই এনেই অলপ ভাজি ল'ম। আৰু এয়া মই সোৱাদ অনুযায়ী নিমখ এড কৰিলোঁ। এয়া আধা সোপাকল জালুকৰ গুড়ি, এচামুচ জিৰা পাউডাৰ, আপোনালোকে ইয়াত ইচ্ছা কৰিলে চয়া চচ এড কৰিব পাৰে, অপশ্যনেল হয়, মই এড নাই কৰা আজি, চিম্পুলে ৰাখিছোঁ মই ৰেচিপিটো। আৰু আদা নহৰু পেষ্টটো আপোনালোকে ইয়াত এড কৰিব পাৰে, মই নকৰোঁ, অকল আদা অকণমান কাটি দিছোঁ, জলকীয়া গুড়ি আছে, বাকী আদা নহৰু পেষ্টখিনি মই চুপৰ লগত দিম একেলগে।
গ'ল ধনিয়াৰ পাত আৰু এইখিনি আমাৰ হাফ ফ্ৰাই হৈ গ'ল। আমাৰ ম'ম' ষ্টফিংটো পূৰা ৰেডি হৈ গৈছে। ইপিনে মায়ে ময়দাও মঠি পেলাই থৈ দিছে। এতিয়া চুপটো লৈ চুপটো বনাবৰ কাৰণে মই ইয়াত ৰাখিছোঁ নৰসিংহৰ পাত, পাত ধনিয়া, ধনিয়াৰ পাত, বন্ধাকবি, পিঁয়াজ কাটি লৈছোঁ সৰু সৰুকৈ এনেকৈ। তাৰপিছত মাংসখিনি থাকিব, আদা নহৰুৰ পেষ্ট থাকিব, বাছ এইখিনিয়ে। জ্বলা অকণমান বেছিকৈ দিম মই, চৰ্দি হৈ আছে চবৰে ঘৰত, সেইটো কাৰণে। ঠিক আছে, মই বনাই লওঁ পেষ্টটো। আৰু এয়া পেষ্টটো ৰেডি হৈ গ'ল আমাৰ। আৰু চুপখিনি বইল কৰিবৰ কাৰণে মই এনেকৈ ষ্টীলৰ এটা পাত্ৰ লৈছোঁ। তাত এতিয়া ভেজিটেবলখিনি গোটেইখিনি দি দিম। চিকেন বইল কৰি পেলাই ৰৈ যোৱা পানীখিনিতে মই ভেজিটেবলখিনি দিম। মই দুবাৰ বইল কৰিছোঁ চিকেনখিনি। প্ৰথমতে বইল কৰি পেলাই লেতেৰা পানীখিনি পেলাই দিছোঁ। তাৰপিছত ছেকেণ্ড টাইম যেতিয়া বইল কৰিলোঁ তাত ৰৈ যোৱা পানীখিনিতে মই এতিয়া ভেজিটেবলখিনি গোটেইখিনি দিম। তাৰপিছত ভালদৰে বইল কৰিম, উতলাম। আৰু এয়া গ'ল আমাৰ ধনিয়া, পাত ধনিয়া, নৰসিংহ, আদা নহৰুৰ পেষ্টটো। আৰু এয়া গ'ল জিৰা পাউডাৰ এচামুচ, সৰিয়হৰ তেল অকণমান, সোৱাদ অনুযায়ী নিমখ, ব্লেক পেপাৰ এচামুচ। এতিয়া মই ম'ম'কেইটা এটা এটাকৈ বনাই ল'ম। এইটো ডিজাইনত বনোৱা ম'ম' মোৰ দেখিবলৈ খুব ভাল লাগে। আৰু এটা ডিজাইন আছে বাৰু, একদম ইজি এটা ডিজাইন, কিন্তু দেখিবলৈ ইমান ভাল নাপাওঁ মই। ফাৰ্ষ্ট যিটো ডিজাইন দেখাইছিলোঁ মই, সেইটো ডিজাইনতে ম'ম'বিলাক ভাল লাগে। আৰু মায়ে এনেকৈ সৰু সৰুকৈ ৰুটি বনাই দি আছে আৰু মই ম'ম'কেইটা বনাই আছোঁ। বিভিন্ন ধৰণৰ ম'ম' বনাইছোঁ, দুটামান ভাইটিয়ে বনাইছে। এই গোল গোলকেইটা সি বনাইছে, একদম দেখিবলৈ বেয়া হৈছে এইকেইটা। আৰু এনেকৈ বনাই বনাই ভালেকেইটা ম'ম' হৈ গ'ল আমাৰ, খাব পৰাকৈ হৈ গৈছে ঘৰৰ আটাইৰে। এতিয়া এইখিনি ভাপত দিম মই। আৰু যিহেতু আমাৰ ম'ম' ষ্টেণ্ড নাই, ৰেচিপিটো তেনেকৈয়ে বনাইছোঁ মই, উইথাউট ম'ম' ষ্টেণ্ড কেনেকৈ ম'ম' বনাব পাৰি। এনেকৈ চিলভাৰৰ এটা খৰাহী লৈছোঁ মই, তাত অইল অকণমান সানি লৈছোঁ যাতে ম'ম'কেইটা চিটকি নাথাকে। আৰু তাত এতিয়া মই এটা এটাকৈ ম'ম'কেইটা দি দিম। এবাৰতে হৈ যাব গোটেইখিনি। খালি আপোনালোকে এই ম'ম' এটা তৰপ দিয়াৰ পিছত অকণমান তেল ছটিয়াই দিব ম'ম'কেইটাৰ ওপৰত। তাৰপিছত আৰু এটা লেয়াৰ আপোনালোকে দিব পাৰিব এবাৰতে হৈ যোৱাকৈ, তেতিয়া চিটকি নাথাকিব ম'ম'কেইটা এটাৰ গাত। আৰু আমাৰ ম'ম' ভাপত দিব পৰাকৈ ৰেডি হয়। তৰপটোত থাকিব তেতিয়াই ৰেডি কৰি থোৱা চুপখিনি, আৰু ওপৰত যাব এই খৰাহীটো। তাৰপিছত মই ষ্টীলৰ কাঁহী এখনেৰে এনেকৈ ঢাকনিখন দি দিছোঁ। এতিয়া 20-15 মিনিট এনেকৈ থৈ দিম। তাৰপিছত আমাৰ ম'ম' ৰেডি হৈ যাব খাবলৈ। আৰু এয়া আমাৰ ম'ম' হৈ আছে, পূৰা তলৰ পৰা চুপৰ ভাপটো আহি গৈছে, ধুনীয়া এটা স্মেল আহি আছে। আৰু এয়া ফাইনেল লুক, একদম ৰেডি হৈ গৈছে খাব পৰাকৈ। থাল এখনত মই এতিয়া উলিয়াই ল'ম। আৰু এইপিনে চুপখিনিও ৰেডি হৈ গ'ল, ধুনীয়া স্মেল এটা আহিছে। আৰু এয়া আমাৰ থুপুকলীয়া ষ্টাৰ্ট দিলেই খাবলৈ। চাওকচোন তাৰ অৱস্থা, একদম ঘামি জামি অৱস্থা নাই, জ্বলা লাগিছে তথাপিও খাই আছে আৰু কান্দি কান্দি। আৰু ৰেচিপিটো চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাচিং।